আপোনালোকৰ মোৰ খবৰটো বহুত ভাল আপোনালোকে ইমান দিনে মোক চাগে দেখা নাই তো সেইকাৰণে আপোনালোকে ভাবি আছে ক'ত গেল ভনিতা তো ক'ত গেল ভনিতা ইমান দিন ভিডিঅ'টো অহা নাই ভইচ আছামৰ ভিডিঅ'ত অহা নাই মানে মই যোৱা নাই কিয় কাৰণে মই এপলত মানে জব কৰি আছোঁ গাইজ থেংক ইউ ছ' মাছ মই এপলত জব কৰি আছোঁ আৰু আজি আমাৰ এপলত ইনগ্ৰেশ্যন আছে আপোনালোকক দেখাই আছোঁ চাই থাকক ভিডিঅ'টো বাই বাই এপল' ফাৰ্মাচীত আছোঁ আপোনালোকে ইয়াত মই এতিয়া আছোঁ VIP ৰোড প্ৰতীক্ষা হস্পিটেলৰ সন্মুখত আহক চাওক আমাৰ ইনগ্ৰেশ্যন চলি আছে আহক চাই আহক চাওক ইয়াতে ভেলিউ ডিলছ হয় মানে ইয়াতে আপোনালোকে 100ত 3টা পাই যাব যিকোনো বস্তু আপুনি যিকোনো চুজ কৰিব পাৰে 100ত 3টা যিকোনো হয়নে গাইজ আপোনালোকে ভাবি আছে 750 মানে কি 750 মানে হ'ল আমাৰ অল অভাৰ ইণ্ডিয়া ব্ৰাঞ্চ হয় আমাৰ মানে অল অভাৰ ইণ্ডিয়াত 750টা ব্ৰাঞ্চ আছে সেইটোৱে ইয়াতে দিছে অঁ এতিয়া মানে আমাৰ ব্ৰাঞ্চত পূজা আৰম্ভ কৰি আছে মানে যোগাৰ কৰি আছে আৰম্ভ হ'ব আৰু এয়া চাওক কি ধুনীয়াকৈ যোগাৰ কৰি আছে মালা কোনোবাই দিব গ'ল নে মালা দিব গৈছে তাতে মালা আম পাত দিব লাগিব হা আম পাত আছে ডাঙৰ ডাঙৰকে ওম মণিকৰ্ণেশ্বৰায় নমঃ ওম কেদাৰেশ্বৰায় নমঃ ওম ধাৰেশ্বৰায় নমঃ ওম গোকৰ্ণেশ্বৰায় নমঃ ওম হয়গ্ৰীৱ মাধৱায় নমঃ ওম শ্ৰীমত্যৈ কামাখ্যায় নমঃ ইয়াতিষ্ঠন্ত ইয়সন্নিত ইমাং পূজাং জ্ঞান পাদ্যং ওম গণেশাদি বাসুদেৱ প্ৰমুখ পূজিতা দেৱদেৱ ভূ নমঃ অৰ্ঘ্যং নমঃ আচমনীয়ং নমঃ স্নানীয়ং নমঃ অষ্টায়ভত গন্ধৰ্ব দেৱতা ধূপায় নমঃ তৎসম্পদানি বিধায়ং গণেশাদি বাসুদেৱ প্ৰমুখ পূজিতা দেৱদেৱ ভূ নমঃ অষ্টায়ভত দীপং সম্পুক্ষ বিষ্ণুদেৱতায় তৈলৱ দীপায় নমঃ তৎসম্পদানি বিধায় ওম গণেশাদি বাসুদেৱ প্ৰমুখ পূজিতা দেৱদেৱ ওম বিষ্ণু বিষ্ণু ভগবান জয় যজ্ঞেশ্বৰ হৰি সৰ্বমঙ্গল মঙ্গলে শিৱে সৰ্বানৱসাধিকেশ্বৰে নিত্যম্বকম গৌৰী নাৰায়ণী নমস্তে ওম নিত্যং শ্ৰীবিজং নিত্যং জয়সাং হৃদস্তং মঙ্গলং মঙ্গলায় আমাৰ ব্ৰাঞ্চত আজি অপেনিং হৈ আছে আমাৰ ভনিতাই চাকি দি আছে বহুত ভাল লাগিছে আমাৰ ভনিতাক চাই কিনে এনেকুৱা কাম জানে বুলি আমি ভবা নাছিলোঁ একচুৱেলি বহুত ভাল লাগিছে জানা মনে মনে খাই আছে তোমাক দিয়ে নে খাব মনে মনে খাই আছে চাই কেইটাই इसको देखो বয়স না ভিডিও করছো तेरा वीडियो भी बनाया देख गाइस फोटो उठिलो बहुत धुनियाके उठिছো এনেকে উঠিছো গাইস আপোনালোকে চাই থাকিব মই একেবাৰে ডাবল অৰ্ডাৰ কৰিছো বন্ধু
হৈ আছে বিহু প্ৰগ্ৰাম এতিয়া বিহু নাচিব গ্ৰেণ্ড অপেনিঙৰ কাৰণে বিহু নাচিব চাই থাকক গাইজ আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ বহুত ধন্যবাদ আৰু যদি মোৰ ভিডিঅ'টো ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব বাই বাই